প্ৰথমে মই আটা 2 কাপ লৈছোঁ চাহ খোৱা কাপেৰে আৰু এতিয়া ইয়াত মই 4 চামুচমান ৰিফাইন তেল দি দিছোঁ আৰু ইয়াৰ আটাখিনিত অলপ নিমখ ছটিয়াই লৈছিলোঁ। এতিয়া ভালকৈ ৰিফাইনখিনি আটাখিনিত সানি ল'ম আৰু ৰিফাইনটো অলপ সৰহকৈ দিছোঁ। ৰিফাইনখিনি মিক্স হ'ল। এতিয়া ইয়াত জোখমতে পানী অলপ অলপকৈ দি পেলাই সানি ল'ম। বৰ পাতল নকৰোঁ, সাধাৰণতে আটা মৰাৰ দৰে ডো এটা বনাই ল'ম। এয়া চাওক ডোটো ৰেডি হৈ গ'ল। এইটো এতিয়া 15 মিনিটমান ঢাকি থৈ দিম। এতিয়া মই তিয়াই লোৱা মগু দাইল অলপ লৈছোঁ। মগু দাইলখিনি মই একদম জৰজৰীয়াকৈ লৈছোঁ, পানী তাত অকণো নাই আৰু এইখিনি মই ফেনৰ তলত অলপ সময় শুকুৱাই লৈছিলোঁ। আপোনালোকেও তেনেকৈ ল'ব পাৰে। এতিয়া কেৰাহীত অলপ তেল দিছোঁ আৰু তেল দি ইয়াত মই মগু দাইলখিনি ভাজি ল'ম আৰু ইয়াতে নিমখ অকণমান দি দিম। এতিয়া এই মগু দাইলখিনি মচমচীয়া হোৱালৈকে ভাজি ল'ব লাগিব। এয়া চাওক দাইলখিনি ভাজি হৈ গ'ল। এইখিনি মগু চানাৰ নিচিনা হৈ গৈছে, কিন্তু এইখিনি ৰ'দত শুকোৱা নাই কাৰণে সিমানটো এটা মচমচীয়া হোৱা নাই, কিন্তু ইমানটোকেই ভাজি ল'ব লাগিব। এতিয়া মই মগু দাইলখিনি মিক্সিৰ পট এটাত লৈছোঁ আৰু লগতে এই মছলাখিনি লৈছোঁ। চেনি, ধনিয়া গুড়ি, চফ, তিল আৰু তেতেলী 3 ফুটামান এনেকৈ গুটিটো এৰুৱাই লৈছোঁ। এইখিনি গোটেইখিনি একেলগে মিক্সিত পিচি ল'ম। আৰু মই তেতেলী লৈছোঁ। আপোনালোকে তেতেলী যদি নাথাকে তেনেহ'লে আমচুৰ পাউডাৰো দি দিব পাৰে, নহ'লে টমেট' চচ অকণমানো দি দিব পাৰে। মানে টেঙা মিঠা এটা সোৱাদ হ'ব লাগে, সেইকাৰণে মই তেতেলী ইউজ কৰিছোঁ। এয়া চাওক মগু দাইলখিনিৰ ওপৰত মই দেখুৱাই লোৱা গোটেই মছলাখিনি একেলগে দি দিছোঁ। এতিয়া এইখিনি গুড়ি কৰি ল'লোঁ। এতিয়া এইখিনি চিংৰাত ভৰাব পৰা হৈ গৈছে আৰু এইখিনিৰ গোন্ধটো বহুত ধুনীয়া হয় আৰু খাবলৈও খুব টেষ্টি হয়। আপোনালোকে ট্ৰাই নকৰাকৈ নাথাকিব। এতিয়া মই আটাখিনি এনেকৈ সৰুকৈ লুচিৰ আকাৰত বেলি ল'ম। এয়া চাওক এইখন বেলি হৈ গ'ল। এতিয়া মই কটাৰী এখন লৈ পেলাই এইখন মাজে মাজে এনেকৈ ফালি ল'ম। এতিয়া ইয়াৰ এফাল লুচি লৈ পেলাই এনেকৈ কেৰেচীয়াকৈ এটা ছাইড ইটো ছাইডত এনেকৈ লগাই দিছোঁ। লগাই পেলাই সেইফালৰ ছাইডটো এনেকৈ মুটুকাই নি ইয়াত এনেকৈ লগাই দিম। এতিয়া এইফালৰ পৰা এনেকৈ মেল খুৱাই পেলাই কোণটো বনাই ল'ম। এতিয়া এই জইনটো ভালকৈ লগাই দিম যাতে ফাঁক হৈ নাথাকে। বহুতে ইয়াত পানী ইউজ কৰে এনেকৈ জইনটো মাৰিবলৈ, কিন্তু মই পানী ইউজ নাই কৰা আৰু নকৰাকৈও জইনটো ধুনীয়াকৈ মাৰ খাই গৈছে, কাৰণ আটায়ে হয় যিহেতু। এতিয়া ইয়াত মিক্সাৰখিনি সুমুৱাই দিম। এতিয়া মিক্সাৰখিনি অলপ তললৈকে এনেকৈ ঠেলি দিম, তেতিয়া ধুনীয়াকৈ খাপ খাই যাব, নহ'লে ওপৰতে থাকি যাব। এতিয়া এটা ছাইডৰ পৰা এই আটাটো এনেকৈ আনি এনেকৈ মুটুক খুৱাই শ্বেপ এটা দি দিম। শ্বেপটো দি পেলাই এনেকৈ আকৌ এই জইনটো এনেকৈ বন্ধ কৰি দিম, তেতিয়া এইটো চিংৰাৰ শ্বেপ হৈ যাব। এয়া চাওক গোটেই চিংৰাকেইটা বনাই ল'লোঁ। এতিয়া এইকেইটা তেলত ভালকৈ ভাজি ল'লে হ'ল। যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ নতুন নতুন ৰেচিপিবোৰ আপোনালোকে পাই থাকিব। কিন্তু কাষতে থকা বেল আইকনটো দবাই দিব আৰু অল কৰি দিব, তেতিয়াহে মোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব।